প্ৰধান শিক্ষকৰ মৰ্মতালি কোভিড-19 পৰীক্ষণ কেন্দ্ৰৰ স্বাস্থ্যকৰ্মীসকলক খেদি পঠিয়ালে বিদ্যালয়ৰ প্ৰধান শিক্ষকে এই ঘটনা সংঘটিত হৈছে বাইহাটা চাৰিআলিৰ মুক্তাপুৰ পাতি দৰং বিদ্যাপীঠ হাইস্কুলত কোভিড-19 পৰীক্ষণ কেন্দ্ৰত যোৱা দুমাহ পূৰ্বে বিদ্যালয়খনত তথা বিহদীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত উক্ত পৰীক্ষণ কেন্দ্ৰটোৰ স্বাস্থ্যকৰ্মীসকলে আন দিনাৰ দৰে মঙলবাৰেও গৈছিল উক্ত কেন্দ্ৰলৈ পূৰ্বৰ পৰা উপস্থিত থকা বিদ্যালয়খনৰ প্ৰধান শিক্ষক পৰেশ চন্দ্ৰ ডেকাই স্বাস্থ্যকৰ্মীসকলক বিদ্যালয়খনৰ মূল তোৰণৰ সন্মুখতে বিভিন্ন ধৰণে অপদস্থ কৰি ইয়াত কোনো কোভিড পৰীক্ষণ কেন্দ্ৰ নচলিব বুলি খেদি পঠিয়ায় ইপিনে এই সমগ্ৰ বিষয় সন্দৰ্ভত বাইহাটা চাৰিআলি থানাত এখন এজাহাৰ দাখিল কৰিব বুলিও জনায় স্বাস্থ্যকৰ্মীসকলে বাইহাটাৰ পৰা নিজামুদ্দিন আহমেদৰ ৰিপৰ্ট নিউজ টুডে এনি